নমস্কাৰ বন্ধুসকল, ডিজি আছাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ব্যৱসায়িক ক্ষেত্ৰখনত মাৰ্কেটিঙৰ প্ৰয়োজনীয়তা আমি সকলোৱে জানো। এই ভিডিঅ'টোত আমি ট্ৰেডিশ্যনেল মাৰ্কেটিং আৰু ডিজিটেল মাৰ্কেটিঙৰ ওপৰত এটি তুলনামূলক বিশ্লেষণ আগবঢ়াম। ট্ৰেডিশ্যনেল মাৰ্কেটিং বুলি ক'লে সাধাৰণতে ইয়াৰ কিছুমান শৈলীৰ কথা আমাৰ মনলৈ আহে, যেনে প্ৰিণ্টৰ যোগেদি অৰ্থাৎ আলোচনী, বাতৰি কাকত ইত্যাদিৰ দ্বাৰা। দ্বিতীয়টো হ'ল সম্প্ৰচাৰ মাধ্যমৰ যোগেদি অৰ্থাৎ টিভি, ৰেডিঅ' ইত্যাদিৰ দ্বাৰা। তৃতীয়টো হ'ল ডাইৰেক্ট মেইলৰ দ্বাৰা অৰ্থাৎ কেটেলগ, পোষ্ট কাৰ্ড আদি প্ৰস্তুত কৰি। আৰু চতুৰ্থটো হ'ল ডাঙৰ হোৰ্ডিং, বেনাৰ, পোষ্টাৰ, প্ৰচাৰ পত্ৰ আদি ব্যৱহাৰ কৰি। আহক আমি ইয়াৰ সীমাবদ্ধতা আৰু ডিজিটেল মাৰ্কেটিং এই ক্ষেত্ৰত কিদৰে সুবিধাজনক তাৰ বিষয়ে বিতংকৈ আলোচনা কৰোঁ। যোগাযোগ। গ্ৰাহকৰ লগত যোগাযোগৰ অভাৱ হৈছে ট্ৰেডিশ্যনেল মাৰ্কেটিঙৰ এটা সীমাবদ্ধতা। এই ক্ষেত্ৰত ঘটনাক্ৰমবোৰক এটা ওৱান ৱে ষ্ট্ৰীটৰ সৈতে ৰিজাব পাৰি, য'ত নিজৰ উৎপাদিত সামগ্ৰীৰ গুণবোৰৰ বিষয়ে জনগণক অৱগত কৰা হয় আৰু গ্ৰাহকৰ বাবে অপেক্ষাৰত হৈ থাকিব লগা হয়। কিন্তু গ্ৰাহক আৰু এই মাধ্যমটোৰ মাজত কোনো ধৰণৰ যোগাযোগৰ স্থল নাথাকে। তৃতীয়তে, ট্ৰেডিশ্যনেল মাৰ্কেটিং হৈছে এটা খৰচী প্ৰক্ৰিয়া। এক বৃহৎ সংখ্যক প্ৰচাৰ পত্ৰ নাইবা বেনাৰ আদি ছপা কৰোঁতে তথা সেইবোৰ নিৰ্দিষ্ট স্থানত লগতে এক মোটা অংকৰ ধন তথা শ্ৰম শক্তিৰ প্ৰয়োজন হয়। তদুপৰি সেই প্ৰচাৰৰ যোগেদি আকৰ্ষিত হ'বলগীয়া গ্ৰাহকৰ সংখ্যা নিৰ্ণয় কৰাটো খুবেই কঠিন। আনহাতে ডিজিটেল মাৰ্কেটিঙৰ যোগেদি অতি কম খৰচতে এক বৃহৎ সংখ্যক গ্ৰাহকক সাঙুৰি ল'ব পৰা যায় আৰু ইয়াৰ যোগেদি সঠিক ব্যৱসায়িক প্ৰণালী প্ৰস্তুত কৰিব পৰা যায়। দ্বিতীয়তে, ট্ৰেডিশ্যনেল মাৰ্কেটিঙৰ প্ৰক্ৰিয়াটো উন্নীতকৰণৰ কোনো ধৰণৰ সুযোগ নাথাকে। ধৰা হওক কোনো এখন হৰ্ডিং বা পোষ্টাৰ ছপা হোৱাৰ পিছত তাত ৰৈ যোৱা ভুল ত্ৰুটিৰ বাবে শুধৰোৱাৰ কোনো উপায় নাথাকে। তাৰোপৰি শুধৰণি কৰিবলৈ গ'লে ই গ্ৰাহকৰ মানসিকতাৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। কিন্তু ডিজিটেল মাৰ্কেটিঙৰ যোগেদি ভুলসমূহ আঁতৰাই এটি আপডেটেড বিজ্ঞাপন আগবঢ়াই দিব পৰা যায়। চতুৰ্থতে, ডিজিটেল মাৰ্কেটিঙৰ প্ৰক্ৰিয়াটো গ্ৰাহকৰ ইচ্ছাৰ অধীন। উদাহৰণস্বৰূপে এখন বেনাৰ বা পোষ্টাৰ দুৰ্ঘটনাবশতঃ নাইবা আন কোনো লোকৰ দ্বাৰা ইচ্ছাকৃতভাৱে নষ্ট হৈ যাব পাৰে, কিন্তু ডিজিটেল মাৰ্কেটিঙৰ ক্ষেত্ৰত তেনেধৰণৰ কোনো অৱকাশ নাথাকে। তদুপৰি গ্ৰাহকক সম্পূৰ্ণ স্বতন্ত্ৰতা প্ৰদান কৰা হয়, যেনে ইউটিউব ভিডিঅ' এটাত আৰম্ভণিতে বিজ্ঞাপনসমূহ যদি উপভোক্তাজনৰ বাবে উপযোগী নহয়, তেন্তে সেই বিজ্ঞাপনটো তেওঁ স্কিপ এড বুটামটো টিপি আঁতৰাই দিব পাৰে। অনলাইন মাৰ্কেটিঙৰ যোগেদি আমি সহজতে নিৰ্ণয় কৰিব পাৰোঁ যে কোনবোৰ কাৰক আমাৰ ব্যৱসায়টোৰ কাৰণে প্ৰয়োজনীয় আৰু কোনবোৰ প্ৰয়োজনীয় নহয়। গুগল এনালিটিক্সৰ যোগেদি এই সুবিধা প্ৰদান কৰিছে, যি আমাক লাভালাভ, সাম্প্ৰতিক উপভোক্তাৰ পচন্দ অপচন্দ, প্ৰৱণতা আদিৰ বিষয়ে অৱগত কৰায়। অডিয়েন্স টাৰ্গেটিং হৈছে ডিজিটেল মাৰ্কেটিঙৰ এক বিশেষ সুবিধা। আমি আগৰ ভিডিঅ'টোত এই বিষয়ে উল্লেখ কৰিছিলোঁ যে SEO অৰ্থাৎ চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যনৰ যোগেদি আমি অডিয়েন্স টাৰ্গেটিং কৰিব পাৰোঁ, কিন্তু ট্ৰেডিশ্যনেল মাৰ্কেটিঙৰ যোগেদি এই ব্যৱস্থাটো নাথাকে। উদাহৰণস্বৰূপে আমি এনে এটা সামগ্ৰীৰ কথা ক'ব পাৰোঁ যিটো প্ৰাপ্তবয়স্কসকলৰ বাবে ব্যৱহাৰ্য, গতিকে সেই বস্তুটো SEOৰ যোগেদি শিশু বা কিশোৰসকলৰ পৰা আঁতৰাই ৰাখিব পৰা যায়। তদুপৰি ই নিৰ্দিষ্ট ঠাই, বয়স, বৃত্তি আদিৰ ওপৰত ভিত্তি কৰি সঠিক ব্যৱসায়িক প্ৰণালী প্ৰস্তুতকৰণত সহায় কৰে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি দিব। যদি ভিডিঅ'টো সন্দৰ্ভত কিবা সুধিবলগীয়া থাকে তেন্তে কমেণ্টত জনাব। ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু আগলৈ এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে ডিজি আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।